এভৰিৱান, মই অঞ্জলি দাসে আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে সোমবাৰ আৰু আজি মই আহিছো অসমৰ মৰিগাঁও জিলাত থকা দেওশাল শিৱ মন্দিৰলৈ। ভগৱান শিৱৰ এই দেওশাল শিৱ মন্দিৰটি এটি প্ৰাচীন মন্দিৰ আৰু ই পুৰণি শিল্প আৰু স্থাপত্যৰ প্ৰতি আগ্ৰহী লোকক আকৰ্ষণ কৰে আৰু লগতে ইতিহাসৰ প্ৰতিও আগ্ৰহী লোকক আকৰ্ষণ কৰে। হিন্দু পৌৰাণিক কাহিনী অনুসৰি এই ঠাইত এসময়ত মহৰ্ষি বাল্মীকিৰ আশ্ৰম আছিলে আৰু ভগৱান ৰামে সীতাক বনবাস দিওঁতে ইয়াতে সীতাই বাস কৰিছিল আৰু এই স্থানতে তেওঁৰ যমজ পুত্ৰ লৱ আৰু কুশক জন্ম দিছিলে। ইয়াৰ উপৰিও এই মন্দিৰৰ এটি কৰুণ কাহিনীও আছে। আপোনালোকক মই সকলো কৈ আছো, তাৰ আগতে মই চাকি ধূপখিনি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক সকলোখিনি কৈ আছো। এয়া মোৰ চাকি ধূপ জ্বলোৱা হৈ গ'ল আৰু এতিয়া মই মেইন মন্দিৰত প্ৰৱেশ কৰিব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। দেওশাল শিৱ মন্দিৰত শিৱৰাত্ৰিৰ ৰঙীন মেলা আৰু সকলো ৰীতি নীতিৰে উদযাপন কৰা হয়। বিশেষকৈ এই মন্দিৰটি ভ্ৰমণৰ বাবে শ্ৰেষ্ঠ সময় হ'ল শিৱৰাত্ৰিৰ সময়ত। মই সৰুৰে পৰাই শিৱভক্ত। যেতিয়াই মই ডাঙৰ হৈ জানিব পাৰিলোঁ ভগৱানৰ কথা, তেতিয়াৰ পৰাই মই শিৱক পূজা কৰি আহিছোঁ। সকলো ভগৱানকে মানো, পূজা কৰোঁ, কিন্তু মোৰ হৃদয়ত শিৱৰ প্ৰতি এটি বিশেষ স্থান আছে। ওম নমঃ শিৱায়। ওম নমঃ শিৱায় হ'ল সকলো জীৱিত লোকৰ বীজ। শিৱ সত্য, শিৱ অসীম, শিৱ চিৰন্তন, শিৱ ব্ৰহ্ম, শিৱ বৰ্তমান, শিৱ ভৱিষ্যত, শিৱ শক্তি, শিৱ ভক্তি। আৰু মই মোৰ জীৱনত সুখতো দুখতো শিৱকে আৰাধনা কৰোঁ আৰু শিৱৰ নামে মুখত লওঁ। আৰু আপোনালোকৰ লগত কথা পাতি থাকোঁতে মোৰ পূজা কৰা হৈ গ'ল আৰু এইফালে ধুনীয়াকৈ নাম প্ৰসংগ চলি আছে। প্ৰাচীন কালত এই স্থানত শিলৰ শিৱলিংগ এটি নিজে নিজে উৎপত্তি হৈছিলে আৰু তাকে দেখি গুফা ৰজাই ইয়াত দেওশাল মন্দিৰটি স্থাপন কৰিছিলে আৰু ইয়াত নৰবলি দিয়াও হৈছিলে। এতিয়া বাৰু এইবোৰ বন্ধ কৰি দিয়া হৈছে, কিন্তু এদিন গুফা ৰজাই নিজৰ পুত্ৰকো বলি দিব লগা অৱস্থা হৈছিলে আৰু নিজৰ পুত্ৰক বলি দিয়াৰ পিছৰে পৰা গুফা ৰজাই এই মন্দিৰত প্ৰৱেশ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছিলে। আৰু এয়াই আছিলে দেওশাল মন্দিৰৰ কৰুণ কাহিনী। আজিৰ ভিডিঅ'টি ইমানেই আছিলে। যদি ভিডিঅ'টি চাই ভাল পাইছে, লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।